শ্ৰীমাৰ গ্ৰন্থ প্ৰশ্ন আৰু উত্তৰ 1929-31 চন। প্ৰশ্ন: মানুহে কয় ভূমিকম্প, বান, সমগ্ৰ দেশ ভূগৰ্ভলৈ সোমাই যোৱা আদি প্ৰাকৃতিক দুৰ্যোগ আৰু বিপৰ্যয়সমূহ হ'ল মানুহৰ দ্বন্দ্ব, বিৰোধ আৰু পাপৰ পৰিণাম। সেয়ে মানৱজাতিৰ ক্ৰমোন্নতি আৰু ক্ৰমবিকাশৰ লগে লগে জড় প্ৰকৃতিৰো এটা অনুৰূপ পৰিৱৰ্তন ঘটিব। এই কথাটো কিমান সঁচা বাৰু? উত্তৰ: কথাটো হয়তো এইদৰে ক'লে আৰু বেছি সঠিক হ'ব যে চেতনাৰ গতিবিধি মাথো এটাই আৰু ই যিদৰে দুৰ্যোগ আৰু বিপৰ্যয়ৰ দ্বাৰা নিপীড়িত বিশ্ব প্ৰকৃতিৰ মাজেৰে নিজক প্ৰকাশ কৰি গৈছে, সেইদৰে আকৌ সামঞ্জস্যহীন মানৱজাতিৰ মাজেৰেও কৰি গৈছে। এই দুটাৰ এটা কৰ্ম আৰু আনটো ফল নহয়, ইহঁত একেই স্তৰৰ। ইহঁতৰ ঊৰ্ধ্বত আছে এক চেতনা। ই এই পৃথিৱীত মূৰ্ত হ'বলৈ বিচাৰিছে, দেহক অৱলম্বন কৰি নামি আহিবলৈ বিচাৰিছে। কিন্তু জড় অভিমুখে ইয়াৰ এই অৱতৰণৰ পথত কি মানুহ, কি জড় প্ৰকৃতি, সকলোতে ই একেই বাধা সমানেই পাই চলিছে। পৃথিৱীত আমি যি বিশৃংখলা, যি অসামঞ্জস্য দেখিবলৈ পাওঁ, সেই সকলোবোৰেই হ'ল এই প্ৰতিবন্ধকতাৰ ফল। যিমান দুৰ্যোগ আৰু বিপৰ্যয়, দ্বন্দ্ব আৰু সংঘৰ্ষ, অজ্ঞতা আৰু এন্ধাৰ, সকলো অশিৱৰ উৎপত্তিস্থল একেই। বাহ্যিক প্ৰকৃতিৰ সকলো বিড়ম্বনাৰ কাৰণ মানুহ নহয়, ঠিক যিদৰে মানুহৰ সকলো বিড়ম্বনাৰ কাৰণ বাহ্যিক প্ৰকৃতিও নহয়। কিন্তু এই দুয়োটাই নিৰ্ভৰ কৰিছে ইহঁতৰ আঁৰত থকা, ইহঁততকৈ মহত্তৰ এক অদ্বিতীয় বস্তুৰ ওপৰত, আৰু সেই একমেৱ দ্বিতীয়মক প্ৰকাশ কৰিবলৈ অবিৰাম যি ক্ৰমিক উন্নতিৰ ধাৰা বৈ আছে, মানুহ আৰু বাহ্যিক প্ৰকৃতি উভয়েই ইয়াৰ অংগ। অৱশ্যে এই কথা সঁচা যে পৃথিৱীত ক'ৰবাত যদি এনে এটা গ্ৰহণ সামৰ্থ্য জাগি উঠে আৰু যদি অন্তৰৰ দুৱাৰ অকণমানো খোল খায়, যাতে দিব্য চেতনাৰ কিবা এটাই ইয়াৰ বিশুদ্ধতাক বজাই ৰাখি নামি আহিব পাৰে, তেনেহ'লে পৃথিৱীত সেই অৱতৰণ আৰু সেই প্ৰকাশেই মাথো যে মানুহৰ অন্তৰ্জীৱনক সলনি কৰি দিব পাৰে এনে নহয়, ইয়াৰ লগতে জড়ৰ অৱস্থাকো অৰ্থাৎ মানুহ আৰু বিশ্ব প্ৰকৃতিৰ বাহ্যিক ৰূপকো সলনি কৰিব পাৰে। এই অৱতৰণ সমগ্ৰভাৱে মানৱজাতিৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰে। আমি যদি বাস্তৱ অৱস্থা আৰু বিশ্ব প্ৰকৃতিৰ গতিবিধিসমূহ সলনি হোৱালৈ সমগ্ৰ মানৱজাতিৰ সামঞ্জস্য, ঐক্য আৰু পৰম স্পৃহাৰ এনে অৱস্থা লাভ কৰালৈ ৰ'ব লগা হয়, যি অৱস্থাত ঊৰ্ধ্বৰ জ্যোতি অৱতৰণৰ বাবে যথেষ্ট পৰিমাণে শক্তিশালী হয়, তেন্তে বৰ বেছি আশা কৰি লাভ নাই। পিছে এটা সম্ভাৱনা আছে। ব্যক্তিগতভাৱে এজন নাইবা এটি সৰু গোট নাইবা কেইজনমান মিলি এই অৱতৰণ ঘটাব পাৰে। এই ক্ষেত্ৰত সংখ্যাত তেওঁলোক কেইজন বা তেওঁলোকৰ বাহ্যিক বিস্তৃতি কিমান তাত একো নাহে বা নাযায়। দিব্য চেতনাৰ এটা বিন্দুৱেও যদি ইয়াৰ মূল বিশুদ্ধতাক বজাই ৰাখি পাৰ্থিৱ চেতনাক ভেদ কৰি তললৈ নামি আহে, সেয়াই যথেষ্ট। আন সকলোখিনিয়ে ই সলনি কৰিব পাৰে। চেতনাৰ ঊৰ্ধ্ব আৰু নিম্ন স্তৰসমূহৰ মাজত সংযোগ আৰু পূৰ্ণ সংমিশ্ৰণৰ নিগূঢ় তত্ত্বই হ'ল ইয়াৰ উত্তম ৰহস্য, ইয়াৰ গোপন চাবিকাঠি। এই সংযোগ আৰু সংমিশ্ৰণৰ মাজতেই সদায় এটি ৰূপান্তৰকাৰী শক্তি নিহিত হৈ আছে। অৱশ্যে যি কথা আমি এতিয়া আলোচনা কৰিছোঁ, এই ক্ষেত্ৰত এই ৰূপান্তৰৰ ফল হ'ব অধিক সুদূৰ প্ৰসাৰী, অধিক ঊৰ্ধ্বাভিমুখী। পৃথিৱীত যদি কোনোৱে সচেতনভাৱে এনে এক ঊৰ্ধ্বলোকৰ সৈতে নিজক সংযুক্ত কৰিব পাৰে, যি লোক এতিয়ালৈ এই পৃথিৱীত প্ৰকাশ হোৱা নাই,
আৰু যদি সম্পূৰ্ণ সচেতনভাৱে সেই লোক পায় তাৰ সৈতে এই স্থূল জগতৰ মিলন আৰু সামঞ্জস্য ঘটাব পাৰে, তেনেহ'লে বিশ্ব প্ৰকৃতিৰ আমূল পৰিৱৰ্তনৰ যি সুমহান গতিধাৰা এতিয়ালৈ পৃথিৱীত সম্ভৱ হোৱা নাই, এইবাৰ সেয়া সুনিশ্চিত হ'ব। তেতিয়া এক নতুন শক্তি পৃথিৱীত অৱতৰণ কৰি পাৰ্থিৱ জীৱনধাৰাৰ সকলো অৱস্থাৰ পৰিৱৰ্তন ঘটাব। জগতৰ বৰ্তমান অৱস্থাটো প্ৰতিবাৰ যেতিয়াই কোনো এজন মহৎ আত্মা আৱিৰ্ভাৱ হৈ এটি নতুন জ্যোতি, নতুন সত্য পৃথিৱীত প্ৰকাশ কৰিছে, নাইবা নতুন এক শক্তিক নমাই আনিছে, সিমানবাৰেই পৃথিৱীৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিৱৰ্তন হৈছে যদিও সেই পৰিৱৰ্তন মানুহে যিমান বিচাৰিছিল বা আশা কৰিছিল ঠিক সেইদৰে হোৱা নাই। যেনে ধৰা কোনোবা এজন মহাপুৰুষ যি আধ্যাত্মিক জ্ঞান, চেতনা আৰু উপলব্ধিৰ বিশেষ এটা স্তৰ পাইছেগৈ, তেওঁ আহি ক'লে, মই তোমালোকক মোক্ষ লাভ কৰাবলৈ আহিছোঁ, নাইবা আহি ক'লে, মই তোমালোকক শান্তিদান কৰিবলৈ আহিছোঁ। তেতিয়া তেওঁৰ কাষত যিসকল আছিল তেওঁলোকে ভাবিলে তেওঁৰ আশ্বাসবাণী নিশ্চয়কৈ বাহ্যিক জগতত প্ৰকাশ পাব। কিন্তু যেতিয়া তেওঁলোকে দেখিলে যে যি ভাবিছিল তেনেকুৱা একোৱেই নহ'ল, তেতিয়া তেওঁলোকে বুজিবই নোৱাৰিলে যে কথাটো কি। প্ৰকৃততে যি ঘটিছিল সেয়া হ'ল চেতনাৰ মাজত এনে এটা পৰিৱৰ্তন, শান্তি লাভৰ এনে এটা সম্ভাৱনা যি এতিয়ালৈ পৃথিৱীত অজ্ঞাত আছিল, নাইবা মোক্ষ লাভৰ এনে এক সামৰ্থ্য আহি গ'ল পূৰ্বে যাৰ অস্তিত্বই নাছিল। কিন্তু এই সকলোবোৰেই হ'ল অন্তৰ জীৱনৰ ক্ৰিয়াকলাপ। বাহ্যিক জগতত সেইসমূহে একো পৰিৱৰ্তনেই ঘটোৱা নাই। হয়তো বাহিৰৰ ফালৰ পৰা জগতক পৰিৱৰ্তন কৰাৰ কোনো সংকল্পই তেতিয়া নাছিল। হয়তো সেইবাবে যি জ্ঞানৰ প্ৰয়োজন তেতিয়ালৈ সেই জ্ঞান পৃথিৱীত নাছিল। কিন্তু তৎসত্ত্বেও এই বাটকটীয়াসকলে অলপ হ'লেও সিদ্ধি অৱশ্যেই আনিছিল। বাহিৰৰ পৰা যিমানেই বিৰোধিতা চকুত নপৰক কিয়, এনে হোৱাটো অতিকৈ সম্ভৱ যে পৃথিৱী কিবা এটা বিশেষ সিদ্ধি লাভৰ বাবে পৰ্যায়ক্ৰমে খোজত খোজ দি প্ৰস্তুত হৈ উঠিছে। মানৱ সভ্যতাৰ ধাৰা সলনি হৈ গৈছে আৰু বিশ্ব প্ৰকৃতিৰ মাজতো পৰিৱৰ্তন আৰম্ভ হৈছে। হয়তো আমাৰ দৃষ্টিত সেইসমূহৰ বৰ বেছি প্ৰত্যক্ষ নহয়। ইয়াৰ কাৰণ আমি সকলোবোৰেই চাওঁ বাহিৰৰ দৃষ্টিভংগীৰ পৰা। তাৰোপৰি দিব্য জীৱনৰ দিশৰ পৰাও জড় জগত আৰু ইয়াৰ বাধা বিঘিনিসমূহৰ বিষয়টো এতিয়ালৈ গভীৰভাৱে বিবেচনা কৰা হোৱা নাই। তথাপিও ভিতৰৰ দিশৰ পৰা উন্নতি হৈছে। অন্তৰৰ চেতনাত ঊৰ্ধ্বৰ জ্যোতি মাজে সময়ে অৱতৰণ কৰিছে। কিন্তু জড়ৰ মাজত কিবা সিদ্ধি লাভ হৈছে নে নাই সেই বিষয়ে কিবা কোৱাটো টান। কাৰণ তাত হয়তো কি ঘটিছে বা ঘটা নাই সেয়া আমি সঠিককৈ নাজানো। সুদূৰ অতীতত জগতত বহুতো সুন্দৰ আৰু বৃহৎ সভ্যতা গঢ়ি উঠিছিল। হয়তো বাহিৰৰ দিশৰ পৰা সেইসমূহেও আমাৰ সভ্যতাৰ দৰেই উন্নতি লাভ কৰিছিল। বিশেষ এফালৰ পৰা চাবলৈ গ'লে ভাৱ হ'ব যে অতি আধুনিক সংস্কৃতিও যেন প্ৰাচীন সংস্কৃতিসমূহৰেই পুনৰাবৃত্তি মাথো। তথাপিও এই কথা ক'ব নোৱাৰি যে কোনোফালে কোনো উন্নতি হোৱা নাই। অন্তৰৰ ফালৰ পৰা অন্ততঃ অকণমান উন্নতি হৈছে আৰু স্থূল অংশসমূহতো ঊৰ্ধ্বৰ চেতনাৰ দিশত সঁহাৰি দিয়াৰ এক প্ৰৱণতা পূৰ্বতকৈও অধিক হৈ জাগি উঠিছে। অৱশ্যে একেবোৰকে আকৌ বাৰম্বাৰ কৰিব লগা হৈছে। ইয়াৰ কাৰণ পূৰ্বে যিসমূহ বস্তুত হাত দিয়া হৈছিল সেইসমূহৰ সম্পূৰ্ণৰূপে ভালদৰে কৰা হোৱা নাছিল, কিন্তু প্ৰতিবাৰৰ প্ৰয়াসে ক্ৰমে অধিক পূৰ্ণতা লাভৰ দিশত আগবঢ়াই লৈ গৈছে। আমি যেতিয়া বাৰে বাৰে এটা বিশেষ ব্যায়াম কৰোঁ তেতিয়া ভাৱ হয় যেন একেটাকেই পুনৰাবৃত্তি কৰিছোঁ, অথচ সকলো পুনৰাবৃত্তিৰ সন্মিলিত ফলেই হ'ল এটা প্ৰকৃত পৰিৱৰ্তন।
এই বস্তুবোৰক মানুহৰ সাধাৰণ চেতনাৰ পৰিমাপত জুখিবলৈ যোৱাটোৱেই ভুল, কাৰণ সেইদৰে চাবলৈ গ'লে এনেবোৰ গভীৰ আৰু ব্যাপক গতিবিধিৰ অৰ্থ বোধগম্য নহ'ব। মনৰ সীমিত বুদ্ধিৰে এইবোৰ বুজিব বা বুজাব যোৱাৰ চেষ্টা কৰাটোতো বিপদ আছে। সেইবাবে দৰ্শনশাস্ত্ৰই কোনোদিনেই বস্তুৰ আঁৰৰ গোপন ৰহস্য উদ্ঘাটন কৰিব পৰা নাই। তাৰ কাৰণ ই বিশ্বব্ৰহ্মাণ্ডক মানুহৰ মনৰ পৰিমাপত পেলাই সংকীৰ্ণ কৰিবলৈ চেষ্টা কৰিছে।